हेलो एवरीवन की खबर आपनालोकर आशा करो आपनालोक सकलो भाले आछे मोरो आपनालोकर दुआ आशीर्वादत ভাল আজি এটা নতুন ভিডিওলে আগবাঢ়ি আহিছো आपनालोকৰ মাজলে ভিডিওটো চাই থাকিব একেবাৰে শেষলৈকে আজি মই বনাবলৈ গৈ আছো একেবাৰে সিম্পল আৰু সহজ তৰিকাৰে ফিশ কাৰি প্ৰথমতে মই মাছখিনি ভালদৰে ধুই ললো আৰু তাতে নিমখ হালধি দি এতিয়া কেৰাহী এখন পাতি তাতে মাষ্টাৰ্ড অইল দি পেলে মাছখিনি মই ভালকে ফ্ৰাই কৰি লম और एफाले मैं स्लाइस्ड अनियन टमेटो जलकिया और নহৰু रेडी कर थैसु और एफाले मोर माछखिनि फ्राई करा हो गसे तार पाছত এটা হেখন কেৰাহীতে মই আৰু অকমান তেল দি তাতে পাঁচফোৰণ অকন দি দিম और पाँचफोरनखिनि फुटिसे এতিয়া तार पाছত মই যিখিনি পিয়াজ কাটি থৈছিলো हे पियाजखिनि मैं दी पिले भालके फ्राई कर लम एफाले मैं तेतियालके मसाला रेडी कर लैसु हालधि 2 चामच जीरा 2 चामच रेड चिली पाउडर हाफ स्पून और मीट मसाला 2 चामच तार पाছত मैं ताते हरियो पेस्ट आसिल हरियो पेस्ट मैं 3 चामच दी तत पानी अकन दी एफाले मैं নহৰু पेस्टखिनि पियाजखिनि जेहेतु रंगा हो गल ताते मैं दी पिले भालदरे फ्राई कर लम तारपिছত जिखिनि मसाला मैं बाटित रेडी कर थैसिलो हे मसालाखिनि मैं तत ढाली दिम और स्टिर फ्राई कर थकिम और तेल तो ऊपर उठिबले दिम फिश करी সকলোৱে বনাব জানে কিন্তু মই কেনেদৰে বনাও হেয়া আপোনালোকৰ লগত শেয়াৰ কৰিলো এতিয়া মই যিখিনি টমেটো স্লাইস কৰি থৈছিলো হেখিনি মই গ্ৰেভিখিনতে দি দিম আৰু ভালদৰে মিক্স কৰি পিলে অকনমান তেলটো ওপৰত উঠিবলে দিম আৰু মই দি দিছো দুটা কেঁচা জলকীয়া আৰু নিমখ এতিয়া দেখিছে তেলটো অলপ অলপ ওপৰত উঠি আহিছে আৰু এতিয়া মই যিখিনি আলু কাটি থৈছিলো হেখিনি মই দি দিলো और ভালকে মিক্স কৰি লম तार पाছত এতিয়া ইয়াত মই গৰম পানী দি দিছো আৰু অকমান উতল হ'বলৈ দিম प्राय ग्रेवीखिनि हो गसे এতিয়া মই যিখিনি মাছ ফ্ৰাই কৰি থৈছিলো এটা এটাকে মই মাছখিনি তাত দি দিম ওপৰত ধনিয়া অকন গাৰ্নিশ কৰি দিছো 2 মিনিট মান ঢাকনখন মাৰি অকন হিজাই দিম এতিয়া ফাইনালি কাৰিখিনি ৰেডি হৈ গল এতিয়া মই bowl এটাতে ট্ৰান্সফাৰ কৰি লম আৰু এয়া মোৰ ফিশ কাৰি হৈ গল ৰেডি আৰু মই এতিয়া ওপৰত ধনিয়াৰে ধুনীয়াকৈ আৰু অকন গাৰ্নিশ কৰি দিছো আশা কৰিছো মোৰ ৰেচিপিটো চাই আপোনালোকে ভাল পালে আৰু লগতে মোৰ ভিডিওটো লাইক শেয়াৰ কমেন্ট কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব